আঘাতপ্ৰাপ্ত স্মৃতি বছৰ বছৰ ধৰি কিন্তু কিয় জানো মোৰ মনত বিভিন্ন ধৰণৰ আশংকা হয় ৰাতিপুৱা উঠিলে তাৰপিছত নিজৰ মনত প্ৰশ্ন কৰে খালি ৰাতিটো মোৰ টোপনি যায় আৰু যেতিয়া টোপনি আহে তেতিয়া শেষত ক'লোনে যে এই পৰীক্ষাত কিছুমান বিশেষ মহিলাৰ প্ৰস্তুত কৰিব লাগিব আপুনি এতিয়ালৈকে আদেশ দিলে এতিয়াই কৰিব লাগিব আপুনি এতিয়ালৈকে আদেশ দিয়া নাই ইমান এটা ডাঙৰ কথা আৰু মই এতিয়ালৈকে আদেশে দিয়া নাই কেনেকৈ থাকিব পাৰোঁ আচলতে নিজকে অলপ বেছিয়ে বিশ্বাস কৰোঁ ভাবিলেও কথাটো মনলৈ আহিলে সকলো সম্ভৱ হৈ উঠে টোপনিবোৰ পচন্দ কৰা মানে তই যা শেষত কবি পুৰণা ৰোগ আৰু অৰ্থ মিলাই এই বিভিন্ন প্ৰকাৰৰ মহিলাৰ প্ৰস্তুত কৰিব পাৰে আৰু তাক বহুত আৰু মহিলাৰ আজিয়ে জ্ঞানত বুজাব লাগিব ঠিক আছে মই এতিয়াই চিন্তা কৰিছোঁ মানে দেবী পূৰণ সজাবলৈ পাতবোৰ শ্যামৰ বাবে থাকে আৰু তালু থাকে পূৰণক বন্ধনে পেলাই মোটাও অংকন কৰি উলিয়াইছে শ্যামল শ্যামল তই এনেদৰে চকুৰ কি কৰিছ যে দুইখিনি কাঠৰ ভিতৰত আছে নে বাহিৰত চাহ শ্যামল চিন্তা পিছত কৰিবি প্ৰথমে পাতবোৰ সজাই চাকিটো জ্বলাই দে আমাৰ ওচৰত বেছি সময় নাই আৰু তাই মুখে দে মই এক কবিতা পাৰোঁ চেষ্টা কৰিছোঁ যে কিবা প্ৰকাৰে এইবোৰ খুব লাগে আৰু এনেদৰে কৰিলেতো সকলো ঠিক হৈ যাব যা এইটো কাম আন কৰিব দে আৰু ক'ৰবাত যদি অকলে থাক যেতিয়া হাতখনত একো কৰিবলৈ নাথাকে হাতখনে কি কৰা উচিত যা যা ৰাতিপুৱাৰ খবৰ সঁচা নহয় দেৱী মই শুনিছোঁ সঁচা এইবাবেই উপায় বিচাৰিব লাগে যাতে এনেকুৱা নহয় কাইলৈ গৈও পৃথিৱীৰ বেগ পূৰণ কৰাৰ কথা মই আৰু পৃথিৱীৰ বেগত নাই মই এই কথা ভাবিব নোৱাৰোঁ মইতো ইয়াক ভাবিয়ে ৰৈ যাওঁ যে কাইলৈ পৃথিৱীৰ ৰূপত দেৱীৰ চকুধাৰা কেনেকুৱা লাগিব দেৱী বাকী পৃথিৱীবোৰক কেনেকুৱা লাগিব ভাবি ধৰিলা ইমান বছৰে কষ্ট খাদ্য কৰাৰ পিছত দেৱী চকুধাৰাই নিজৰ কষ্ট মান ৰাখিব নোৱাৰে কিন্তু ই সম্ভৱ দেৱী মোৰ এনে ভাৱ হয় আজি তাই তেওঁক আগৰ সম্বন্ধৰ দৃষ্টিৰে নাচায় তেওঁ যিটো বেদনা আছিল সেয়া ৰাজকুমাৰ সিদ্ধাৰ্থ হৈ আছে কিন্তু আজি যিজন উভতি আহিছে সেয়া ৰাজকুমাৰ সিদ্ধাৰ্থ নহয় সেয়া গৌতম বুদ্ধ হয় এইটোৱেইটো আটাইতকৈ দুখ লাগিবলগীয়া যে আজি যিজন ঘূৰি আহিছে সেয়া ৰাজকুমাৰ সিদ্ধাৰ্থ নহয় কিন্তু ৰাজকুমাৰ সিদ্ধাৰ্থ যে আজি গৌতম বুদ্ধ হৈ উঠিছে তাৰ শ্ৰেয় দেৱী যশোধাৰালৈ নাযায় ইয়াৰ শ্ৰেয় দেৱী যশোধাৰালৈ যায়
মই বৌদ্ধত্ব আহৰণ কৰিলোঁ, কামনাক জয় কৰিলোঁ। কিন্তু কামনাক জয় কৰা এইটো এটা মানুহৰ মনৰ কামনা নহয়, আৰু এনে কামনা মানুহৰ মনত কেতিয়া থাকে। কৃষ্ণৰ বাবে ক্ষমা বিচাৰিছোঁ নেকি? কিন্তু ক্ষমা বিচৰাৰ প্ৰয়োজন নাই। কথাটো কোনো কৃষ্ণটো নাই। দেৱী যশোধৰাৰ কথা আপুনি জানে, কিন্তু প্ৰজাৰ সৰু ডাঙৰ সকলোৰে মাজত ইমান উৎসাহ কিয়? তেওঁলোকে এতিয়া সন্ধিয়া হোৱাৰ লগে লগে নদীৰ পাৰলৈ যায়। ইয়াৰ অৰ্থ এইটোৱে নহয় জানো? ইয়াৰ অৰ্থ এইটোৱেই জনতা। যেতিয়া মানুহে বহুদিন ধৰি এই ধৰণৰ অন্তত তেতিয়া নিজকলৈ অতিষ্ঠ হৈ থাকে। আৰু তেনে ক্ষেত্ৰত ক'ৰবাত যদি কিবা নতুনত্ব সেইফালে এই উঠা গাখীৰৰ চাৰিদিন তাৰপিছত কিন্তু আজিলৈকে এতিয়াও এই নামি অহা ৰাতি ৰাজমাহৰ কলৰতে কেনেকৈ মনটো টানি নিয়ে। আপুনি ভালকৈ নুশুনিলে দেৱী, মই এইটো মনে মনে ভালদৰে শুনো। মই ক'ব নোৱাৰোঁ ক'তো পদুমৰ মাজত সাঁতুৰি থকা সেই ৰাজমাহৰ জোৰাটো নে কোমোৰা আন্ধাৰত দূৰৈৰ পৰা শুনিবলৈ ভয় মনৰ আগত আজি প্ৰথমবাৰৰ বাবে আছে। কোনোবাই গৌতম বুদ্ধক কৈ কওক, কেতিয়াবা সিহঁতৰ সন্মুখত আহিও নিৰ্বাণ আৰু অমৰতাৰ কিন্তু নিজৰ চাবলৈ নহয়, এইটো অন্য কিবা চাহ বহুত ভয় নাপা। তই নকৰা হৈ কিয় দেখাইছ? স্পষ্টভাৱে নকওঁ কিয়? এইটো অন্য কিবা চাহ। মই জানিব পাৰোঁনে কেনে ধৰণৰ চাহ আছিল সেয়া? জানো কেনে চাহ আছিল, কিন্তু এঠাইত যিমানে আগবাঢ়ি আহিছে চাহটো দীঘল আৰু দীঘল হৈ আহিছে। মই প্ৰলাপ আনিব বিচৰা নাই। কিবা কাম নাই? কাম নাছিল। আপুনি কাম কৰিবলৈ গৈছে। সেইকাৰণে পদুম পুখুৰীটোৰ ওচৰত থকা সেই আন্ধাৰ চকটো কিছু সময়ৰ বাবে তালৈ গুচি গৈছিল। তাত দেখিলোঁ এই চাহটো নামিব ধৰিছিল। ঢৌবোৰ যেন তাত হেৰাবলৈ ধৰিছিল। পদুমবোৰ আৰু পাতবোৰ সকলো তাত গিলি হ'ব ধৰিছিল। মোৰ এনেকুৱা লাগিল যেন সেই চাহটোৱে লাহে লাহে সকলো গিলি পেলাব। পুখুৰীটোত সাঁতুৰি থকা সেই ৰাজহাঁহযোৰক মই ভয় খালোঁ আৰু তাক পিল দলিয়াব ধৰিলোঁ। তই ভাবিছ মই তোৰ এই ভিত্তিহীন কথাবোৰ বিশ্বাস কৰিলোঁ? চাহটোত কেইবাটাও ভাগ হৈ গ'ল, কিন্তু আকৌ যেনেকুৱা আছিল সি তেনেকুৱা হৈ পৰিল। তেতিয়া কেনেকৈ জানো সি ৰাজহাঁহবোৰক নিজৰ লগত টানকৈ ধৰিলে, যাৰ কাৰণে সিহঁতে চিঞৰি উঠিল। তই সঁচা কথা কৈ নিদিয় কিয় যে অজানিতে তোৰ ভুল হৈ গ'ল আৰু অপৰাধৰ বাবে মই ক্ষমা বিচাৰ? চাহটোত খেলাই যে অপৰাধ আছিল, মই জনা নাছিলো অপৰাধ আছিল বুলি। তেন্তে তাৰ কাৰণ বাৰে বাৰে কিয় এটা কথাকে কৈ আছ? স্পষ্টকৈ কৈ নিদিয় কিয় যে তোৰ মন আন তোৰ পাতিছে আৰু তই গম নাপালি যে তই কেতিয়া কি হালত পালি আৰু দলিয়াবলৈ ধৰিলি? মোৰ মন আন কৰবাত আছিল, মনটো মোৰ আন কৰবাত থকা হ'লে মই চাহটোত কেনেকৈ দেখিলো হয়? মোৰ বিশ্বাস হৈছে তই সঁচাকৈ চাহ আৰু তই যেতিয়া ইয়াত
পৰা আঁতৰিলো কেতিয়াও সি মোৰ এনে ভাবিছিলে কি তোৰ যিয়ে ভাল নহওক সেয়া আহিব প্ৰথমতে ইয়াত লৈ গৈ দক্ষিণৰ অন্ধকাত গৈ আৰু তাত পৰীক্ষকসকলক কবি যে সকলো জানে নেকি সকলো কোনো ভালদৰে চিনাকি সেটা মোৰ আদেশ পালন কৰ আৰু ইয়াত লৈ যা সেটা মই আনন্দ আছো সেটা লৈ যা মনৰ কিছুমান গ্ৰন্থিত জট লাগি ঘূৰিছে আৰু তাক এতিয়া সহায় আৰু সহানুভূতিৰ প্ৰয়োজন কিমান যে ভাবি আছিলোঁ যে মই তাক যে তাৰ কাৰণে কিবা এটা কৰিব পৰা যায়
আৰু তাৰপিছত সিহঁতে পিছুৱাই গ'ল। মই দেখিলোঁ সিহঁতে নিজে গৌতম বুদ্ধ। তুমি নিশ্চয়কৈ দেখিছিলানে যে স্বয়ং গৌতম বুদ্ধ হয় যি মহাভিক্ষাৰ উদ্দেশ্যে পদাৰ্পণ কৰিছে। আন কোনোবা চিনেমাৰ হয়তো মোৰ ভুল হ'ব পাৰে, কিন্তু তেওঁক চিনেমাত মই ভুল কৰিব নোৱাৰোঁ। মই ভিক্ষা বিচৰাৰ পিছত যেতিয়া কোনো ভিক্ষা নিদিলে, তেতিয়া তেওঁ চকুকেইটা ওপৰলৈ কৰি ওপৰত খিৰিকীৰ ফালে এবাৰ চাই সিহঁতে পিছুৱাই গ'ল। ভাল কৰি দিয়া যদি মই তেন্তে মই গ'ল নালাগে। Just
গ্ৰহণ কৰিবলৈ ক'লে আৰু তেওঁ গ্ৰহণ কৰি ল'লে। সেয়া উত্তৰ নিদি তেওঁ নিজৰ বাতিটো কুমাৰৰ হাতত তুলি দিলে। তেওঁ নিজৰ দানৰ বাতি কুমাৰৰ হাতত তুলি দিলে। এই কথা মোক কৰিব দিয়া বুলি তেওঁ নিজৰ দানৰ বাতিটো কুমাৰৰ হাতত তুলি দিলে। হয়, মূৰ্খকে বাধা দিছিল। তাৰ পাছত মোৰ পাছে পাছে আহি নাপায় তেওঁ বিহাৰ গুচি গ'ল। কুমাৰ নিশ্চয় সেই সময়ত অসংযত অৱস্থাত আছিল। ইচ্ছা নকৰাকৈ কুমাৰী তেওঁ পাছে পাছে যাব লগা হ'ল। তথাপিতো তাতকৈ তেওঁ উপদেশ দিয়ে, আনন্দ বিহুক দীক্ষা দিবলৈ তেওঁলোকক দীক্ষা দিবলৈ কৈছে। হয়, কুমাৰে বিৰোধ কৰাৰ বাবেও তেওঁ চুলিখিনি কাটি দিয়া হৈছিল। সেই সময়ত তেওঁ চকু পানী আছে। চুলিখিনি কাটিবলৈ মনোমত প্ৰকাশ কৰিব নোৱাৰে। আৰু তাৰপিছত যেতিয়া তেওঁ তাৰ পৰা উঠি যায় বহুত বিক্ষুব্ধ আছিল। এনে লাগিছিল যে তেওঁ কাৰোবাৰ লগত যুঁজিব বিচাৰিছিল আৰু যুঁজিব নোৱাৰে। সেই পৰিস্থিতি দেখা মানুহবোৰে ভয় আৰু সহানুভূতি দুয়োটাই অনুভৱ কৰিছিল। এনে অনুভৱ আছিল যে যদি স্বয়ং গৌতম বুদ্ধই সেই সময়ত কিবা ক'লেহেঁতেন তেন্তে চাগে কিন্তু তেওঁলোক কোন কৰোঁ সেইটোৱে গম পোৱা নাই। মানুহবোৰে কয় ঘন জংঘলখনে গৈছে। ঘন জংঘলখনে কিন্তু কুমাৰৰ হাতত অস্ত্ৰ শস্ত্ৰ নাছিল। সেইকাৰণে বিশ্বাস নহয় তেওঁ নিৰস্ত্ৰ অৰণ্যে জীৱ জন্তুৰ মাজলৈ গৈ নাই নাই অৰণ্যৰ কথা নাভাবিবা। বনৰীয়া জীৱ জন্তুৰ মাজত থাকিলেও কুমাৰৰ কোনো ক্ষতি। সেয়ে হয়তো তেওঁ বিচলিত মনৰ অৱস্থাত ইয়ালৈ থাকিবলৈ সংকোচ বোধ কৰিছে। সম্ভৱ এইটোৱে হয়। মই এবাৰ ভাবিছিলোঁ আৰ্যমন্ত্ৰীৰ লগতে তেওঁলোকক বিচাৰি যোৱা, কিন্তু কি শুনিছোঁ আজি আজি থাকি লৈছে। আৰ্যমন্ত্ৰী হয় পালে সৈনিককেইজনক তেওঁ কেতিয়া জগত এইবোৰ গম পাই যদি তেওঁ নগলে চিঠিব আৰু ক'ব পাৰে। ঘৰে যদি সঁচাকৈ কিবা শত্ৰুতা আছে আৰু আমি এই সময়ত একো কৰিব নোৱাৰোঁ। এনে লাগিছে তুমি ঠিকেই কৈছা। মনে বিশ্বাস কৰিব নিবিচাৰোঁ, কিন্তু বনৰীয়া জীৱ জন্তুৰ মাজত বাকীৰ সময়ত একো অসম্ভৱ নহয়। ঠিক আছে, তুমি যোৱাগৈ মই তেতিয়াই জনাই
আন কোনোবা এনেকে মই সঁচাকৈ আন কোনোবা হ'ম কিন্তু সেই একে কথাই কৈছে তুমিও এতিয়া সেই একে কথাই কৈছে কিন্তু মই জানিব বিচাৰোঁ যে মই আন কোনোবা কিয় হয় মাত্ৰ এই কাম যে কোনোবাই মোৰ চুৰি কাটিব তবে এনেকৈ কৈছ যা তোমালোকক কৰিব মজা সম্ভৱ তোমাৰ নিজৰ কথা শুনা অৱস্থানৰ মহত্ব এনেকুৱা লাগিছে অৰ্থতে আমি তোমাৰ এই বাপে যদি তোমাৰ এই কাম আৰু ইমান ৰাতিপুৱা বাহিৰত ওলাই যোৱাৰ কাৰণ কোনো কোৱা নাই যাওঁতে কৈ গৈছে নিজৰ চুলিখিনি ভাঙি নাযাওঁ তথাপিতো কাৰ্যাৰ ফুৰিব বিচাৰিছে তেওঁ চুলিখিনি কি কৰিব যদি একো কৰা নাই ঘূৰাই দিব পাৰিবনে তেওঁ চুলিখিনি পৰিধান বুলি কৈছে ইমানখিনিয়ে বুজি পালে আৰু এই পেপাৰখনত লেখকে ৰাজহংস শাসন আমি কৰিছিলোঁ তেওঁলোকে হিন্দীৰ পৰা অনুবাদ নিজেই কৰিছে নিজে অনুবাদ কৰি পেলাই এখন এক্টিং কৰিছে প্ৰচেছটো দীঘলীয়া আছিলে প্ৰায় 2 মাহ 2.5 মাহৰ প্ৰচেছ আছিলে তো মই সকলোৱে চিনাকি কৰিবলৈ মানে এবাৰ বাইদেউৰ আগত তাৰপিছত বাইদেৱে ভাই ল'ব আৰু এখন জটিল নাটক মোহন ৰাকেশৰ তেওঁলোকে কৰিবলৈ চেষ্টা কৰিলে কিমানখিনি কৰিব পাৰিলে নোৱাৰিলে আপোনালোকে জনাব বাইদেউ আছে ভাই ল'ব চ' কৰি দিয়ে নমস্কাৰ মোৰ নাম লক্ষীশ্বৰী ৰাজপাল নমস্কাৰ মোৰ নাম প্ৰঞ্জনা বৰুৱা নমস্কাৰ মোৰ নাম দিব্যশ্ৰী শইকীয়া নমস্কাৰ মোৰ নাম জ্ঞান দাস নমস্কাৰ মোৰ নাম সুমি দাস নমস্কাৰ মোৰ নাম ৰজানী দাস নমস্কাৰ মোৰ নাম সাগৰিকা কলিতা নমস্কাৰ মোৰ নাম পূজা বৰা পোহৰৰ সহায় সহযোগ পোহৰ প্ৰক্ষেপণৰ ডিজাইন কৰিলে ৰশ্মিতা শইকীয়া সংগীততো সহায় কৰিছিলে বিভিন্ন ধৰণে আৰু বাইদেউক বহুত ধন্যবাদ জনাইছোঁ আমাৰ জয়শ্ৰী বাইদেউ নাটকখন চালে থাকিলে আৰু আমাৰ ইমানগৰাকী ডাঙৰ অভিনেত্ৰী অসমৰ নহয় ভাৰতবৰ্ষৰে এগৰাকী ভাগীৰথী বাইদেউ তেখেতক আমি পাইছোঁ আমাক নাটকখন চাইছে আমি তোমালোকৰ কাৰণে সেইটোৱেই সৌভাগ্য বুলি ভাবোঁ নাটকখন দৰ্শন কৰিলে আৰু বাকী এতিয়া বাইদেৱে ভাইভা ল'ব যেনেকৈ লয় তেওঁ য'তেই ল'ব বিচাৰে অলপ সময় তেওঁ ভাইভা লৈ শেষ কৰিব ধন্যবাদ গ্ৰুপ ফটো এখন মাৰিব পৰা